হে বন্ধুহঁত আজি মানে এখন ট্ৰেক্টৰৰ বিষয়ে আলোচনা কৰিম মানে ঠিক বিষয় নহয় মানে ধৰি লওক এইটোৱে কি কৰে ধৰি লওক কেতিয়াবা এই চকাটো লোহাৰ চকাটো নলগালেই হয় কিহৰ কাৰণে লগাব লাগে কিহৰ কাৰণে লগাব নালাগে তো সেইটোৰ বিষয়ে আলোচনা কৰিম ধৰি লওক এখন আছে এখন হাল আছে আৰু বহুতো হাল আছে এই এখন সৰু আছে বহুতকেইখন হাল আছে সেইকেইখনে কি কৰে হাইড্ৰলিকখন কেনেকৈ ওপৰত উঠি যায় তো ইয়াৰ বিষয়ে আলোচনা কৰিম এই চাওক এই দুখন আছে কাঁহী দুয়োফালে দুখন আছে ইয়াত এখনত আছে ছয়খন এখনত আছে ছয়খন চাওক ই কৰে মাটিটো কাটি দিয়ে আৰু পিছফালে যিটো আছে এইটো বগৰাই দিয়ে মানে ধৰি লওক মিক্স কৰি দি দিয়ে পিছফালৰটোৱে তো এইটো আছে কিন্তু এইটো যেতিয়া থাকিব না তো এইটো লগাব লাগিব মানে এইটোৱে ইয়াক ঠেলিয়াই নিবহে লাগিব কিন্তু আৰু এখন আছে যিখন ঘূৰি থাকে সেইখনত এই যিটো লোহাৰ চাকা না এইটো চাকাটো লগাব নালাগে তো এইটোত কষ্ট হয় ট্ৰেক্টৰখনত আৰু ট্ৰেক্টৰখন বহি নাযায় এইটো লগালে তো যিখন আছে আৰু সেইখন থাকিলে তো এইটো লগাব নালাগে তো সেইটোৱে নিজে ঠেলিয়াই লৈ যায় কিন্তু এইটো হৈছে টানি নিব লাগে এইটো যেতিয়া থাকিব এখনেতে এইটো টানি নিব পাৰে আৰু এইটো বহি নাযায় তো আৰু সেইফালে আছে হাইড্ৰলিকখন তো হাইড্ৰলিকটো সকলোৱে আচৰিত খায় যে হাইড্ৰলিকখন কেনেকৈ ইমান ওপৰলৈ দাঙি দিয়ে তো চাওক এই ভিতৰত আছে এটা বস্তু এডাল পাইপ চাওক এই পাইপডাল কি কৰে এই সৰু পাইপ আছে এইডাল ট্ৰেক্টৰত ফিট কৰি দিয়ে তো ট্ৰেক্টৰৰ পৰা এনেকুৱা এটা হেঁচা দিয়ে না 15 টন থাকে মই কালি সুধিছিলোঁ যে ড্ৰাইভাৰক সুধিছিলোঁ কিমান টন থাকে চাওক 15 টন পাম এটা দিয়ে আৰু মানে তাৰ পৰা এটা হেঁচা দিয়ে ধৰি লওক 15 টন উঠি যায় ওপৰলৈ তো এনেকুৱাই বস্তুটো